আপোনালোকে প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ চাৰ্চ কৰিব IHHL। চাৰ্চ কৰাৰ পিছত চাব আপোনালোকে প্ৰথমটো যেটো আহিছে লিংক IHHL এপ্লিকেশ্যন ষ্টেটাছ তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব ইয়াত প্ৰথম যেটো আহিছে এইটো ক্লিক কৰিব। এইটো ডাউনলোড দি ল'ব। अब मोर आगते डाउनलोड दिया আছে সেইকাৰণে মোক ওপেন দেখুৱাইছে। আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি পিছত অলপ সময় ৱেট কৰিব। পিছত আপোনাৰ সন্মুখত ওপেন আহি যাব। পিছত ওপেনত ক্লিক কৰিব। তে মই ওপেনত ক্লিক কৰিছোঁ। ওপেনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খুল খাব। পেজটো খুল খোৱাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব। আসাম দি দিছো। আসাম দিয়ে আপোনাৰ যেটো এপ্লিকেশ্যন আইডি আছিল হেতু বহাব। মোৰ যেটো আছে মই হেতু বহাই আছো। tak মোৰ এটো এতিয়ালৈকে একসেপ্ট প্ৰসেসড হৈ আছে। একসেপ্ট হোৱা নাই। প্ৰসেসড কামটো চলি আছে। এতিয়ালৈকে একসেপ্ট হোৱা নাই। আপোনালোকে ইয়াত চাক লিখা পিছতে ফাৰ্ষ্টত নামটো লিখা আছে এপ্লিকেন্ট নেম, মানে যাৰ নামত এপ্লাই কৰিছো হেতু দেখুৱাইছে নামটো শাহ আলম খন্দকাৰ তাৰ নামত এপ্লাই কৰা হৈছিল। তো স্ট্যাটাস অফ IHHL application. Your application is in applicant stage. মানে কামটো প্ৰসেসিং চলি আছে। তেলিকে একসেপ্ট হোৱা নাই। পিছত লিখা আছে স্ট্যাটাস অফ কমেন্টস এন্ড টয়লেট ফটো। আপুনি মানে ফাৰ্স্ট যেটো পেমেন্ট কৰিব আপুনি হেডি যিখিনি কাম কৰিব পাৰে সেই কামটো কৰি এই আপোনালোকে ইয়াত ফটো আপলোড কৰিব লাগিব। আপোনালোকে কেনেকৈ ফটো আপলোড কৰিব মই আপোনালোকক হেতু ভিডিও পৰৱৰ্তী বনাই দিম। পিছত বনাই আপলোড কৰিম আপোনালোকে চাব। পিছত 3 নম্বৰটো হৈছে আপুনি ফটো সেকেন্ড ফটোটো আপলোড কৰিব। যেতিয়া আপোনাৰ কমপ্লিট হৈ গৈছে এটো কমপ্লিট ফটোটো আপলোড কৰিব লাগিব। টয়লেটৰ কমপ্লিট ফটো আৰু এটো লিখা আছে পেমেন্ট ডিটেইলছ নট এভেইলেবল, মানে আপুনি এতিয়ালৈকে কোনো ধৰণৰ পেমেন্ট পোৱা নাই। ফাৰ্স্ট পেমেন্ট পোৱা নাই এতিয়ালৈকে। তো ফাৰ্স্ট পেমেন্টটো পোৱা নাই, সেকেন্ড পেমেন্টটো পোৱা নাই।